মই জানো যে মোৰ দৰে আপোনাৰো একেই প্ৰব্লেম ফেচ কৰিবলগীয়া হয়। আমি যেতিয়া কিবা গান শুনিব যাওঁ বাৰ বাৰ ইউটিউবত এড আহি যায়। আমি সাধাৰণতে যেতিয়া গান শুনো ভিডিঅ' চাওঁ ইউটিউবৰ পৰাই চাওঁ। অকণ যদি টাইম স্পেণ্ড কৰিব বিচাৰোঁ ইউটিউবত আমি ভিডিঅ' নিউজ এইবোৰ চাওঁ। কিন্তু আমাক বহুত আমনি দিয়ে এই বিজ্ঞাপনবোৰে। আপুনি বিচাৰিলে এই বিজ্ঞাপনবোৰ বন্ধ কৰি ৰাখিব পাৰে। কিদৰে এডবোৰ বন্ধ কৰি ৰাখিব পাৰিব পাৰ্মানেণ্টলি বলক মই এই ভিডিঅ'টোৰ মাধ্যমত আপোনালোকক দেখুৱাই দিছোঁ। বিজ্ঞাপনবোৰ পাৰ্মানেণ্টলি বন্ধ কৰাৰ কাৰণে আপোনালোকে যাব লাগিব প্লে ষ্ট'ৰ। প্লে ষ্ট'ৰ যেতিয়া যাব ইয়াতে আপোনালোকে চাৰ্চ কৰি ল'ব এপ্লিকেশ্যন জিঅ' স্পেয়াৰ। আপোনালোকে লগতো ভালদৰে চাই ল'ব। মোৰ কিন্তু এই মোবাইলটোত অলৰেডি ইনষ্টল কৰা আছে, গতিকে মই অ'পেন কৰি লৈছোঁ। আপোনালোকে ইনষ্টল কৰি অ'পেন কৰি ল'ব। তাৰপিছতে যাব লাগিব আপোনালোকে ইউটিউব যেতিয়া আপোনালোকে যাব ইউটিউব যোৱাৰ পিছতে আপোনালোকে আৰু এটা সৰু ছেটিং আছে, সেই ছেটিংটো আপোনালোকে কৰি ৰাখিব লাগিব। তলত দেখিব থ্ৰী লাইনত যাব। থ্ৰী লাইনত গৈ আপোনালোকে ছেটিংছত ক্লিক কৰিব। ছেটিংছত ক্লিক কৰাৰ পিছতে আপোনালোকে ছাইড ছেটিং থাকিব। ছাইড ছেটিঙত গৈ আপোনালোকে এড ব্লক, মই অলৰেডি এড ব্লক বন্ধ কৰি ৰাখিছোঁ। যেতিয়া মই ইউটিউব বা ভিডিঅ' চাওঁ বা গান শুনো তেতিয়া মোৰ ইউটিউবত আপোনালোকৰ বিজ্ঞাপন শ্ব' নকৰে। তো এনেকৈ এইটো আপোনালোকৰ অন আছে, এইটো আপোনালোকে অফ কৰি দিব। অফ কৰি দিয়াৰ লগে লগে আপোনালোকে যেতিয়া ভিডিঅ' চাব আপোনালোকৰ ভিডিঅ'বিলাকৰ মাজত বিজ্ঞাপন শ্ব' নকৰিব।